নমস্কাৰ বন্ধুসকল ওয়েলকাম টু লেটস ষ্টাডি বেংক তো বন্ধুসকল যোৱাটো ক্লাছত কোৱাৰ দৰে আমি আজি সিলজিজমৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ আৰু যদি আপোনালোকৰ আগৰ টপিকবোৰৰ ওপৰত কিবা কোৱেশ্চন ৰৈ গৈছিলে বা কিবা সুধিব লগা আছিল মই কমেন্ট বক্সত জনাব পাৰে তো আজি আমি ডিসকাস কৰিম সিলজিজম আৰু মই ইয়াতে লিখাৰ দৰে চাওক সিলজিজমৰ আমি দুটা ষ্টেটমেন্ট থকা তিনিটা ষ্টেটমেন্ট থকা চাৰিটা ষ্টেটমেন্ট থকা এইবিলাক গোটেই কোৱেশ্চন আমি ডিসকাস কৰিম তো যদি আপোনালোকৰ কাৰোবাৰ ডাউট আছে যে সিলজিজম কি বস্তু তো এইটো চাওক এইটো এটা প্ৰথম কথা হল এইটো এটা ৰিজনিংৰ টপিক হয় আৰু সিলজিজমত যিকোনো এক্সামত বেংকৰ এক্সামত হক বা এলআইসি আৰআৰবি যিকোনো এক্সামত হক 2-3 মাৰ্কছৰ পৰা 5 মাৰ্কছ পৰ্যন্ত আহিব পাৰে তো গটিকে এইটো এটা ইম্পৰ্টেন্ট টপিক হয় আৰু এই টপিকটো বহুত ইজি হয় গটিকে আপোনালোকে কোৱেশ্চন বিলাক চাই যাওক আৰু মোৰ হতে আপোনালোকে প্ৰেক্টিস কৰক ঠিক আছে তে সিলজিজমটো এনেকুৱা যে কিছুমান ষ্টেটমেন্ট দিয়া থাকিব ইয়াতে দেখুৱাৰ দৰে আৰু ষ্টেটমেন্ট তলত কনক্লুজন দিয়া থাকিব তো কনক্লুজনৰ ওপৰত ভিত্তি কৰি আমি এনসাৰটো ডিসকাস কৰিব লাগে যে কোনটো আমাৰ শুদ্ধ উত্তৰ তো এটা চাওক যে যিসকলে একদম বেসিকৰ পৰা ষ্টাৰ্ট কৰিছে তেওঁলোকৰ কাৰণে মই এবাৰ গটেখিনি পুনৰাই বুজাই দিছো যে সিলজিজমত কিছুমান বস্তু থাকে যে যদি এনেকুৱা বস্তু থাকে যে সাম ষ্টেটমেন্টত সাম এআৰবি ফিউ এআৰবি ম্যাক্সিমাম এআৰবি 10% হক 60% হক 90% হক 99% হক এআৰবি তো এনেকুৱা যদি কোৱেশ্চন থাকে সাম এআৰবি ডায়াগ্ৰাম এইটো হয় চাওক এইটো সাম এইটো যদি আমি এ বুজাও এইটো যদি আমি বি বুজাও তো সাম এআৰবি এর ডায়াগ্ৰাম আমাৰ এইটো হয় ঠিক আছে তো সাম বা ফিউ ম্যাক্সিমাম তো এইবিলাকে গটেখিনি সামে বুজায় তো আমি গটেখিনি আমি এইটো ডায়াগ্ৰামেৰে বুজাম নেক্সট আছে যে ইয়াতে দিছে চাওক অল এআৰবি যদি আমাৰ এইটো আমি তলৰ ভিতৰটো এ বুলি ধৰো আৰু বাহিৰটো বি বুলি ধৰো তেনে হলে এইটো অল এআৰবি ডায়াগ্ৰাম হ'ব বা দা ফিউ এআৰবি এভৰি বি ইজ এ চাওক এভৰি বি ইজ এ তাৰেও এইটো ডায়াগ্ৰাম হ'ব 100% এআৰবি তো এইখিনি গটেখিনিৰে ডায়াগ্ৰাম হ'ব আমাৰ এইটো ডায়াগ্ৰাম ঠিক আছে আৰু যদি নো বুলি থাকে যে নো এআৰবি তাৰমানে কোনো এটা এ বি নহয় তো এ আৰু বি দুয়োৰে মাজত ৰিলেচন নাই তো নো এআৰবি মানে এইডাল ডেছেৰে বুজায় বা কিছু মানে এনেকৈ লিখে তো আপোনালোকে যেনেকৈ সুবিধা এনেকৈ লিখিব পাৰে তো মই এই কোৱেশ্চনটো মই যেতিয়া কোৱেশ্চনবিলাক ডিসকাস কৰিম তেতিয়া মই এই ডায়াগ্ৰাম বিলাক এনেকুৱাকৈ আঁকিম ঠিক আছে তেতিয়া আপোনালোকে বুজি পাব নো এআৰবি বা 0% এআৰবি তো এইটোৱে এনেকৈ বুজায় ঠিক আছে এতিয়া আমি কোৱেশ্চন বিলাকত আহো চাওক প্ৰথম কোৱেশ্চনটো কি দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো আছে যে আমাৰ ষ্টেটমেন্ট দিয়া আছে অল বিস্কিটস আর বাটার নো বাটার ইজ এ ব্রেড যদি আপোনালোকৰ কোনোবা অসমীয়া মাধ্যমৰ আছে তেনেহলে মই তলত অসমীয়া লিখি দিছো কাৰণ চাওক কাৰণ আমাৰ এতিয়া নতুন প্যাটাৰ্ন এটা আছে যে যিকোনো আৰআৰবি এক্সাম হওক বা আইবিপিএস এক্সাম হওক তো আৰআৰবি এক্সামত আমাৰ ৰিজিয়নেল ল্যাঙ্গুৱেজ এটা আছে তো ৰিজিয়নেল ল্যাঙ্গুৱেজ মানে আমাৰ যেটো অসম হয় গতিকে অসমত আসামিজ ল্যাঙ্গুৱেজটো ইয়াতে ইনক্লুড কৰা হৈছে অলৰেডি এটা এসবিআই এক্সামত এতিয়ালৈকে হোৱা নাই কথা বস্তুটো গতিকে আইবিপিএস আৰআৰবি এক্সামত ইভেন এলআইসি ৰ হ'ব পাৰে এবাৰ যেটো এলআইসি ৰ এক্সাম এবাৰ হ'ব তো এইবিলাক এক্সামত ৰিজিয়নেল ল্যাঙ্গুৱেজটো আমাৰ আসামিজ হিচাপে ইনক্লুড কৰা হৈছে গতিকে আপোনালোকৰ পৰীক্ষাত আপোনালোকে আসামিজ ল্যাঙ্গুৱেজটো চুজ কৰিব পাৰিব গতিকে মই সেইকাৰণে অসমীয়া ল্যাঙ্গুৱেজটো দি দিছো ঠিক আছে এতিয়া চাওক আমাৰ এটা কোৱেশ্চনটো লও কোৱেশ্চনটো দিয়া আছে যে প্ৰথমতে দিয়া আছে যে অল বিস্কিটস আর বাটার তো ইয়াতে মই প্ৰথমতে ডায়াগ্ৰামটো বনাই লৈছো যে অল সক বিস্কিটস তো মানে এনেকৈ লৈছো অল বিস্কিটস আর বাটার অল বিস্কিটস আর বাটার তো ডায়াগ্ৰাম এটো হ'ব নেক্সট কৈছে যে নো বাটার ইজ এ ব্রেড কোনো বাটার ব্রেড নহয় তো বাটাৰৰ ডায়াগ্ৰাম এটো নো বাটার ইজ ব্রেড মানে বাটার কোনো বাটার ব্রেড হ'ব নোৱাৰে তো যদি এটো ব্রেড হয় তো নো বাটার ইজ ব্রেড আমাৰ ডায়াগ্ৰাম হ'ব এটো বা এনেকৈ লিখিব পাৰে আপোনালোকৰ কথা তো এটা স্টেটমেন্টটো বলো আমি এতিয়া কনক্লুজনটো চাও কি আছে প্ৰথমতে ফার্স্ট স্টেটমেন্টটো আছে যে এট লিস্ট সাম ব্রেড আর বাটার তো এট লিস্ট সাম মানে আমি সাম বুলি ধৰিম ঠিক আছে তো এট লিস্ট সাম ব্রেড আর বাটার তাৰমানে সাম ব্রেড বাটার বুলি কৈছে এতিয়া সাম ব্রেড আর বাটার তো আমাৰ ব্রেডৰ এইটো আৰু বাটাৰৰ আমাৰ এইটো চাও অলৰেডি আমাক কৈছে যে কোনো বাটাৰে ব্রেড হ'ব নোৱাৰে নো বাটার ইজ এ ব্রেড তো যদি নো বাটার ইজ ব্রেড হয় কোনো বাটার যদি ব্রেড হবই নোৱাৰে তেনে হলে আমাৰ সাম ব্রেড আর বাটারটো অবিয়াসলি আমাৰ ফুল হৈ যাব ন তো সাম বাটার আর ব্রেড ডাইরেক্ট ফুল এইটো এতিয়া নেক্সট আছে নো বিস্কিট ইজ এ ব্রেড তো কোনো বিস্কিট ব্রেড হ'ব নোৱাৰে সা গোটে বাটারটোৰ গোটেখিনি আমাৰ ব্রেড হ'ব নোৱাৰে যদি গোটে বাটারটোৱে ব্রেড হ'ব নোৱাৰে তেনেহলে বাটাৰৰ ভিতৰত যিখিনি বিস্কিট আছে সেইখিনি আমাৰ ব্রেড হ'ব নোৱাৰে গতিকে আমাৰ এইটো শুদ্ধ হৈ যাব গতিকে আমি আনসাৰ পাম অনলি কনক্লুজন টু ফলোজ গতিকে আমাৰ অপচন বি হ'ব অনলি টু ফলোজ ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আছে ষ্টেটমেন্টটো দিয়া আছে অল ফোনস আর চার্জার্স চাওক অল ফোনস গোটেইবিলাক ফোনে আমাৰ চাৰ্জাৰ হয়
নেক্সট কৈছে যে নো চাৰ্জাৰ ইজ এ বেটাৰী আৰু কোনো চাৰ্জাৰে বেটাৰী নহয় কোনো চাৰ্জাৰ নো চাৰ্জাৰ ইজ এ বেটাৰী কোনো চাৰ্জাৰ বেটাৰী নহয় কনক্লুজনত কৈছে যে এটলিষ্ট সাম বেটাৰিজ আৰ চাৰ্জাৰ তো চাওক ইয়াতে কৈছে অলৰেডি যে কোনো চাৰ্জাৰ বেটাৰী হ'ব নোৱাৰে একদম আগৰ কুৱেশ্যনটোৰ দৰে এইটো কুৱেশ্যন কোনো চাৰ্জাৰে বেটাৰী হ'ব নোৱাৰে তো চাৰ্জাৰ আৰু বেটাৰীৰ মাজত কোনো ৰিলেশ্যন নাই তো যেহেতু চাৰ্জাৰ বেটাৰী হ'ব নোৱাৰে তেনেহ'লে উল্টাকৈ চাব গ'লে আমি বেটাৰী চাৰ্জাৰো হ'ব নোৱাৰে তো এইটো আমাৰ ফুল হ'ব তো এতিয়াতে কৈছে যে সাম বেটাৰী চাৰ্জাৰ এইটো আমাৰ ফুল হ'ব ছেকেণ্ডটো চাওঁ নো ফোন ইজ এ বেটাৰী নো ফোন ইজ এ বেটাৰী একদম আগৰ কুৱেশ্যনটোৰ দৰে হৈছে ইয়াতে এইটো তো নো ফোন ইজ বেটাৰী এইটো আমাৰ কাৰেক্ট হ'ব ঠিক আছে তো আমাৰ অপশ্যন এইটো হ'ব অনলি টু ফলোজ অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ অ'কে আমি এতিয়া নাম্বাৰ 3টো চাওঁ ইয়াতে দিয়া আছে যে অনলি ফিউ ভলিউমছ আৰ ডিছপ্লে অনলি এ ফিউ ভলিউমছ আৰ ডিছপ্লে মই অলৰেডি কৈছোঁ অনলি এ ফিউ মানে আমি চাম ধৰিম ন তো চাম ভলিউমছ আৰ ডিছপ্লে তো চাম ভলিউম আমাৰ ডিছপ্লে হ'ব নেক্সট কৈছে যে অনলি এ ফিউ স্ক্ৰীনছ আৰ ভলিউম অনলি এ ফিউ স্ক্ৰীনছ আৰ ভলিউম তো ইয়াতে আমি চাম বুলি ধৰি ল'ম গতিকে স্ক্ৰীনছ আৰু ভলিউমৰ মাজত চাম হ'ব তো ইয়াতো এনেকৈ ধৰিব পাৰোঁ যদি এইটো স্ক্ৰীন হয় তো অনলি এ ফিউ স্ক্ৰীনছ আৰ ভলিউম তো এইটো ডায়েগ্ৰাম হ'ব আমাৰ এতিয়া কনক্লুজনত কি কৈছে যে সাম স্ক্ৰীনছ আৰ ডেফিনেটলি নট ডিছপ্লে কিছুমান স্ক্ৰীন ডিছপ্লে ডেফিনেটলি নহয় বুলি কৈছে এতিয়া চাওক স্ক্ৰীন আৰু ডিছপ্লেৰ মাজত আমাৰ ডাইৰেক্টলি কোনো ৰিলেশ্যন দিয়া নাই স্ক্ৰীন আৰু ডিছপ্লেক আমি নাজানো ডাইৰেক্টলি যে স্ক্ৰীন আৰু ডিছপ্লেৰ মাজত সম্বন্ধটো কি গতিকে সাম স্ক্ৰীনছ আৰ ডিছপ্লে যেতিয়া ডেফিনেটলি নট বুলি কৈছে মানে আমাৰ ডেফিনেটেড কৈছে গতিকে আমাৰ এইটো অভিযোগ ফুল কাৰণ আমাক ডাইৰেক্টলি কোৱা নাই ন স্ক্ৰীন আৰু ডিছপ্লেৰ মাজত সম্বন্ধটো কি আছে গতিকে ইয়াতে যিহেতু কৈছে যে স্ক্ৰীন ডিছপ্লে কেতিয়া কিছুমান স্ক্ৰীন ডিছপ্লে কেতিয়া হ'ব নোৱাৰে তো এইটো আমাৰ ফুল হৈ যাব এতিয়া ছেকেণ্ড কনক্লুজনত কি কৈছে যে অল ডিছপ্লে বিং স্ক্ৰীনছ ইজ এ পচিবিলিটি চাওক ডিছপ্লে আৰু স্ক্ৰীনছ ইয়াতে পচিবিলিটি শব্দটো ইউজ কৰিছে তো মই আগতে এটা ভিডিঅ' বনাইছিলোঁ যদি আপোনালোকে সেইটো চোৱা নাই চাই ল'ব তাতে মই গোটেইখিনি পচিবিলিটি চাম নো তো এইবিলাক গোটেইখিনি বস্তু মই বুজাই দিছিলোঁ মই ভিডিঅ'টোৰ লিংকটো দি দিম বাৰু ওপৰত তো যেতিয়া আমাৰ দুটা বস্তুৰ মাজত কোনো ৰিলেশ্যন নাথাকে ইয়াতে চাওক ডিছপ্লে স্ক্ৰীনছ আৰু ডিছপ্লেৰ মাজত আমাৰ কোনো ৰিলেশ্যন নাই ঠিক আছে ডিছপ্লে আৰু স্ক্ৰীনৰ মাজত আমাৰ ৰিলেশ্যন নাই কিন্তু যেতিয়া পচিবিলিটি থাকে ৰিলেশ্যন নাথাকিলে যেতিয়া পচিবিলিটি শব্দটো থাকে তেতিয়া আমাৰ সেইটো শুদ্ধ হৈ যায় গতিকে আমাৰ অপশ্যন 2টো হ'ব আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে এই কুৱেশ্যনটোত আমাৰ তিনিটা কনক্লুজন দিয়া আছে তো ষ্টেটমেণ্ট দুটা পঢ়িলে প্ৰথমতে চাওক কি দিয়া আছে অনলি এ ফিউ ডেবিটছ আৰ ক্ৰেডিটছ তো অনলি এ ফিউ অবভিয়াছলি এইটো কি হৈ যাব চাম তো চাম ডেবিটছ আৰ ক্ৰেডিটছ তো এনেকৈ ক'ব পাৰোঁ আমি ছেকেণ্ড কৈছে যে এ ফিউ ক্ৰেডিটছ আৰ কেছ ছেম বস্তু ক্ৰেডিট আৰু এইটো হ'ব কেছ তো কিছুমান ক্ৰেডিট কেছ হ'ব ঠিক আছে মই ক্ৰেডিটটো চিআৰ বুলি লিখিছোঁ অ'কে এতিয়া কনক্লুজন আমি তিনিওটা চাই ল'ম সাম কেছ আৰ ডেফিনেটলি নট ক্ৰেডিটছ তো কিছুমান কেছ 100% ক্ৰেডিট নহয় বুলি কৈছে নহয় শব্দটো মনত কৰিব ডেফিনেটলি নট বুলি কৈছে তো পচিবিলিটি শব্দটো নাই ইয়াতে তো ইয়াতে চাওক কেছ আৰু ডেবিটৰ ক্ষেত্ৰত চাওঁ আমি ইয়াতে চাওক কেছ আৰু ডেবিট তো ইয়াতে যেতিয়া কেছৰ কথা আহিলে তো কিছুমান কেছ ডেফিনেটলি নট ডেবিট বুলি কৈছে কিন্তু ইয়াতে কেছ আৰু ডেবিটৰ মাজত আমাৰ ডাইৰেক্টলি কোনো সম্বন্ধ হয় নাই গতিকে আমি কি কৰিব পাৰোঁ এইটোক নহয় বুলি ক'ব পাৰোঁ যিহেতু আমাৰ সম্বন্ধ নাই তো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ ন যে হয় নে নহয় সেইটোৱে কথা তো ছেকেণ্ডটো চাওক অল ডেবিটছ বিং কেছ ইজ এ পচিবিলিটি গোটেইবিলাক ডেবিট কেছ হ'ব পাৰে তো আপোনালোকে এইটো এনেকৈ চাওক যদি আমাৰ ডায়েগ্ৰামটো এনেকুৱা হ'ল হয় চাওক চাম ক্ৰেডিট আৰ ডেবিটছ ঠিক আছে আৰু চাম কেছ আৰ ক্ৰেডিট তো এনেকৈও আঁকিব পাৰোঁ আমি ডায়েগ্ৰামটো তো এতিয়া এই ডায়েগ্ৰামটোৰ ক্ষেত্ৰত চাওকচোন আমাৰ 2 নম্বৰটো শুদ্ধ হৈছেনে নাই অল ডেবিট বিং কেছ ইজ এ পচিবিলিটি তো যদি ডায়েগ্ৰামটো এনেকুৱা হ'ল তেতিয়াহ'লে আমাৰ এই 2 নম্বৰ কনক্লুজনটো শুদ্ধ হ'ল গতিকে যিহেতু পচিবিলিটি শব্দটো আছে আৰু আমাৰ ডেবিট আৰু আমাৰ কেছৰ মাজত কোনো সম্বন্ধ নাই গতিকে পচিবিলিটি শুদ্ধ হৈ যাব আপোনালোকে এনেকৈ চাব পাৰে বা মই ইয়াতে বুজাই দিছোঁ যে এনেকৈও হ'ব পাৰে বস্তুটো সেইকাৰণে পচিবিলিটি শব্দটো থাকিলে আমাৰ শুদ্ধ হৈ যায় ঠিক আছে নেক্সট চাওঁ আমি অল ডেবিটছ গোটেইবিলাক ডেবিট বিং ক্ৰেডিট ইজ এ পচিবিলিটি গোটেইবিলাক ডেবিট আৰু ক্ৰেডিট হ'ব পাৰে ন কাৰণ ইয়াতে চাম বুলি কৈছে চাম বুলি ক'লে অল অবভিয়াছলি অল হ'ব পাৰে তো গতিকে যিহেতু পচিবিলিটি শব্দটো আছে আমাৰ এইটো আমাৰ শুদ্ধ হৈ যাব
গতিকে আমাৰ অপশ্যন হ'ব অন 2 আৰু 3 ফলোজ গতিকে অপশ্যন চি অনলি 2 and 3 ফলোজ গতিকে এইটো হ'ব নেক্সট কুৱেশ্যনটো চাওঁ ইয়াতে দিয়া আছে অনলি ফিউ হকি ইজ এ চকাৰ সাম চকাৰ ইয়াতে তিনিটা কনক্লুজন তিনিটা ষ্টেটমেণ্ট দিয়া আছে তো এইটো আপোনালোকে ট্ৰাই কৰিব মই হোমৱৰ্ক দিছোঁ ঘৰত কৰিবৰ কাৰণে মানে আপোনালোকে কৰি কিনে মোক কমেণ্ট বক্সত জনাব ইয়াতে অসমীয়াত লিখা আছে ধুনীয়া কৰি ইয়াতে ইংলিছত লিখা আছে গতিকে আপোনালোকে কৰি কমেণ্ট বক্সত জনাব ওকে নেক্সট আমি এটা 6 নম্বৰ কুৱেশ্যনটো চাওঁ ইয়াতে ষ্টেটমেণ্ট দিয়া আছে 4টা আৰু কনক্লুজনো দিয়া আছে আমাক 4টা তো এইটো আমি কৰি চাওঁ সব প্ৰথমতে দিয়া আছে কি অল বাসেস আর ট্রাকস গোটেইবিলাক বাস আমাৰ কি হয় ট্রাকস হয় ঠিক আছে গোটেইবিলাক বাস ট্রাক হয় ঠিক আছে সেকেন্ডটো হৈছে যে সাম কার্স আর ট্রাকস কিছুমান ট্রাক কি হয় কার হয় কিছুমান ট্রাক কার হয় আর 3 নম্বৰটো হৈছে অল শিপস আর কার্স গোটেইবিলাক শিপ কার হয় গোটেইবিলাক শিপে কার হয় গতিকে গোটেইবিলাক শিপ কার হয় মানে আমাৰ শিপটো ভিতৰত হ'ব লাগিব তো গোটেইবিলাক শিপ কার হয় মইটো এনেকে লিখিছো ভিতৰত শিপ বুলি ওকে 4 নম্বৰটো হৈছে সাম কাৰ্স আর বাইক এটা কিছুমান কাৰ বাইক হয় সব এই যেটো আমি বি লিখিছিলো এটো হল বাসৰ কাৰণে আৰু কিছুমান কাৰ বাইক হয় গতিকে আমি বাইক লিখি দিছো ইয়াতে বেআই কে যেটো বি দুটা আছে গতিকে কিছুমান কাৰ বাইক হয় এটা ডায়াগ্ৰামটো আমাৰ এনেকুৱা হ'ব যদি ডায়াগ্ৰামটো আপোনালোকে স্ক্ৰিনত দেখা পোৱাত সৰু হৈছে তেনে হলে মই এবাৰ আৰু ডাঙৰকৈ লিখি দিছো সাইডত বাসেস ট্ৰাক এইটো হ'ব ট্ৰাক তাৰ পিছত সাম ট্ৰাক আৰু কাৰ এইটো হ'ব কাৰ সাম শিপ আর কার আৰু এইটো হ'ব বাইক সাম কার আর বাইক ঠিক আছে অল শিপ আর কার আৰু সাম কার আর বাইক তো এইটো ডায়াগ্ৰাম হ'ব তো এইটো ডায়াগ্ৰামৰ পৰা এটা আপোনালোকে চাওক কি দিয়া আছে কনক্লুজন প্ৰথম দিয়া আছে সাম বাসেস আর শিপস কিছুমান বাস শিপ হয় এই চাওক শিপ আছে এইটো আৰু বাস আছে আমাৰ এইটো তো ডাইৰেক্ট শিপ আৰু বাসৰ মাজত মানে বাস আৰু শিপৰ মাজত কোনো আমাৰ সম্বন্ধই নাই গতিকে সাম বাসেস আর শিপ বুলি কওঁতে আমাৰ এটো আমি গম নাপাওঁ ন গতিকে আমাৰ ভুল হৈ যাব ঠিক আছে গতিকে আমাৰ এটো ৰং হ'ব সাম কার্স আর নট শিপস এটা কাৰ কোড আছে আমি চাও ইয়াতে কাৰ আৰু এইটো হল শিপ গতিকে ইয়াতে কি হৈছে সাম শিপ আর অল শিপ আর কাৰ হৈ আছে অলৰেডি ন আৰু ইয়াতে কৈছে যে সাম কাৰ আর নট শিপ তো আমি অবিয়াসলি সাম শিপ আর কাৰ হৈ আছে তো গতিকে যেতিয়া আমাৰ ডাইৰেক্টলি কৈছে যে কিছুমান শিপ কাৰ নহয় গতিকে আমি ডাইৰেক্টলি তো আমি ক'ব নোৱাৰো ন গতিকে আমাৰ এটো ফুল হৈ যাব নাম্বাৰ 3 কৈছে যে নো শিপস আর বাইকস তো কোনো শিপ বাস কোনো শিপ বাইক হ'ব নোৱাৰে এটা যাওক শিপ ইয়াতে আছে বাইক ইয়াতে আছে ডাইৰেক্টলি তেওঁলোকৰ মাজত কোনো সম্বন্ধ নাই যদি শব্দটো থাকিলে পসিবিলিটি তেনেহলে আমি শুদ্ধ বুলি ক'লো গতিকে এইটোত আমি ডাইৰেক্টলি ফুল বুলি ক'ব পাৰো আৰু যদি মানে পসিবিলিটি শব্দটো থাকিলে এইটো শুদ্ধ হৈ গ'ল যদি দুটা কোৱান্টিটিৰ মাজত কোনো ৰিলেচন নাথাকে কিন্তু তাহাঁতৰ মাজত পসিবিলিটি শব্দটো থাকে তেনেহলে এইটো শুদ্ধ হৈ যায় তো সেইটোৱে কথা তো এইটো আমাৰ ফুল হ'ব 4 নম্বৰটো কৈছে যে সাম বাসেস আর বাইকস কিছুমান বাস বাইক হয় তো সাম বাসেস আৰু বাইক তো এইটো আমাৰ ফুল হ'ব ন বাস আৰু বাইকৰ মাজত আমাৰ কোনো ৰিলেচন দিয়া নাই গতিকে এইটো আমাৰ ফুল হ'ব তো ইয়াতে অপচনত কি হৈছে চাৰিটা কনক্লুজনে ফুল হৈছে তো আমাৰ ইয়াতে অপচনটো হ'ব নান অফ দা কনক্লুজন ফলোজ তো আমাৰ এইটো হ'ব এনসাৰ তো ইয়াতে অপচনত হয়তো দিয়াতে ফুল হৈছে তো আমাৰ এইটো হ'ব এনসাৰ এতিয়া মই ইয়াতে আৰু এটা কথা কওঁ আপোনালোকক যে যেতিয়া আমাৰ স্টেটমেন্টটোত গোটেইটা পজিটিভ থাকে পজিটিভ মানে কি যেটা নো শব্দটো নাথাকে নো শব্দটো বা 0% এইবিলাক শব্দ নাথাকে চাওক স্টেটমেন্টত কি দি আছে গোটেইবিলাক পজিটিভ দি আছে মানে অল বাসেস আর ট্রাকস ঠিক আছে এটো পজিটিভত আছে সাম কার্স আর ট্রাক এটো পজিটিভত আছে তাৰ পিছত অল শিপস আর ট্রাক এটো পজিটিভত আছে নেক্সট কৈছে সাম কার্স আর বাইকস ইয়াতে সাম শব্দটো আছে গতিকে এইটো পজিটিভ হৈ আছে তো যেটা নেগেটিভ কেতিয়া হয় যেটা নেগেটিভত নো শব্দ থাকে তেতিয়া নেগেটিভ হয় গতিকে এই গোটেইবিলাক পজিটিভ আছে ন যেতিয়া স্টেটমেন্টত গোটেইবিলাক পজিটিভ শব্দ থাকে মানে পজিটিভ স্টেটমেন্ট থাকে আৰু যিবিলাক কনক্লুজনত নেগেটিভ থাকে তো হেতু ডাইৰেক্ট ক্যান্সেল হৈ যাব চাও ইয়াতে নেগেটিভ আছে তো এটো ডাইৰেক্ট ক্যান্সেল হৈ যাব নো থাকিলে ডাইৰেক্ট ক্যান্সেল হৈ যাব তো থাকিলে আমাৰ সাম বাসেস আর শিপ সাম বাসেস আর বাইকস তো এই দুটা চাই লওক বাস আৰু শিপৰ মাজত কোনো সম্বন্ধ নাই গতিকে এটো ডাইৰেক্ট ক্যান্সেল হল তাৰপিছত বাস আৰু বাইকৰ মাজত কোনো সম্বন্ধ নাই বাস আৰু বাইক সম্বন্ধ নাই কাৰণে সাম বুলি কোৱাৰ লগে লগে এইটো ফুল হৈ গ'ল গতিকে আমাৰ অপচনত কি হ'ব গোটেইকিটা আমাৰ ফুল হৈ যাব গতিকে আমাৰ এনসাৰ হ'ব নান ফলোজ তো আশা কৰো আপোনালোকে কোৱেশ্চনটো বুজি পাইছে যদি বুজি পোৱা নাই কমেন্টত জনাব মই আৰু এবাৰ বুজাই দিম নেক্সট ভিডিঅ'টোত তো এইখিনি আছিল এই ভিডিঅ'টোত আপোনালোকে 5 নম্বৰ কোৱেশ্চনটো কৰি মোক কমেন্ট বক্সত জনাব আৰু যদি আপোনালোকৰ বেলেগ টপিক কিবা লাগে থাকে তেনেহলে মোক জনাব মই নেক্সট ভিডিঅ'বিলাকত সেইবিলাক কভাৰ কৰিব ট্ৰাই কৰিম তো থ্যাংক ইউ আজিলৈ এইখিনি ধন্যবাদ